I. Before. Hello. Hi. Hello guys, good morning. Welcome to our vlogs. Guys, আজি আপোনালোকক এটা বিশেষ ভিডিঅ' দেখুৱাম যিটো আপোনালোকে চাই ক'ব কি বনাইছে। ৰাতি মই ডিউটি আছিল, ৰাতি ডিউটিৰ পৰা এতিয়া আহি গ'লোঁ, গতিকে মিছেছ তৰালি পাঠকক কৈ দিলোঁ কি এটা আনকমন ব্ৰেকফাষ্ট এটা বনাই দিওঁ। গতিকে তেওঁ ডিচাইড কৰিছে কি আজি বনাম ছাতু পৰঠা। গতিকে ভিডিঅ'টো লাষ্টলৈ চাব, একদম মজা। এতিয়া মই যাম নৰসিংহৰ পাত বিচাৰি। নৰসিংহৰ পাত আমাৰ গাঁৱততো বহুতেই পায়, কিন্তু ইয়াততো নাপায়, বিচাৰি যাব লাগিব ওই জংঘলে মংগলে। নৰসিংহৰ পাত বিচাৰি যাম, দালি বটা, চাটনি বনাম, পৰঠাৰ লগত খোৱা খাম। আপোনালোকে চাই থাকক নৰসিংহৰ পাত ক'ত পায়। নৰসিংহৰ পাত বিচাৰি যাই আছোঁ, ক'তো নাই নৰসিংহৰ পাত। নৰসিংহৰ পাতেই নাই। ফাইনেলি পাই গ'লোঁ নৰসিংহ পাত। নৰসিংহ পাত দুটা তিনিটামান ঠানি ছিঙি ল'লোঁ। আজি দালি বটা বঢ়িয়া হ'ব দেই। ল'লোঁ নৰসিংহ পাত। ভূমিকম্প আহিছে। অহ' ভূমিকম্প আহিছে, চক বেগৰ ভিতৰত সোমাই গৈছে। এই চক বিচনাৰ অৱস্থা কি কৰিছে। ৰাতিপুৱা উঠিয়ে পুৰা বেগ খালী কৰি এতিয়া বোলে ভূমিকম্প আহিছে, সোমাই গৈছে চব। এই চক গুণিয়া কি হৈছে? ভূমিকম্প। ভূমিকম্পত কি কৰিব লাগে? ক'ত সোমাই? তাই 2 বছৰে হোৱা নাই ভূমিকম্পৰ বিষয়ে জানে। A for before ball. C for chale. D for good. Hi koi de hi. Hi, hello. Hi. Good girl. লেখা দেখা নাই কি ধুনীয়াকৈ পেন ধৰে। A for A লেখা A কোন আম আঁকি দে আম এইটো কোন কি before ball. A for dog. A for dog কোন 1 2 3 কৈ দে এবাৰ। ছাতু পৰঠাৰ কাৰণে মই আটাখিনি আগতে ৰেডি কৰি লৈছোঁৱে, আৰু এইয়া চাওক, কাৰণ আটা মাৰিব সকলোৱে জানে। এয়া হৈছে ছাতু, মানে বুটৰ গুড়া। এয়া লৈ ল'ম এতিয়া। পৰঠা কেইখন বনাবা? পৰঠা তোমাৰ দুখন, মোৰ দুখন, মুনুৰ এখন, 5খন। 5খন পৰঠাৰ কাৰণে 5 চামুচ ছাতু না? য়েছ। এইটো কেইখন? মোৰ মিছ গুণাক্ষীয়ে পিঁয়াজ আনিব পৰা হৈ গ'ল, মাকক হেল্প কৰিব পৰা হৈ গ'ল। সৰু সৰুকৈ কাটি লৈ পিঁয়াজ একদম সৰু সৰুকৈ কাটি লৈছোঁ দেই। মেচিনত কাটা দিছোঁ। তাৰপিছত অকণমান নিমখ অলপ বেছিকৈ দিব লাগিব। নিমখ অলপমান বেছিকৈ দিব লাগে, কাৰণ তেতিয়া টেষ্টটো হয় ধুনীয়া পৰঠাত। তাৰপিছত ওপৰত অলপমান দিম ধনিয়া। এয়া পৰঠাৰ কাৰণে আটা আৰু এয়া ছাতু, এইখিনি ৰেডি হৈ গ'ল। এতিয়া বনাই দেখুৱাম। এই ছাতুখিনিত জলকীয়া, কেঁচা জলকীয়া হওক বা
শুকান জলকীয়া হওক বা ৰেড চিলিৰ গুড়াই হওক যিকোনো দিব পাৰি, কিন্তু আমাৰ মুনুৱে খাবৰ কাৰণে আমি ব্যৱহাৰ কৰা নাই। দিলে ভাল লাগিব, আপোনালোকে যদি বনায় তেতিয়াহ'লে দি চাব। আটাখিনি মই আৰু এবাৰ অলপমান এনেকৈ সানি ল'ম, মানে আগতে মাৰি থোৱা না, অলপমান মানে টান টানো হ'ব পাৰে, সেইকাৰণে তাৰপিছত চাকুৰ সহায়ত এনেদৰে পাঁচটা পূৰা মই যেইটা বনাম বুলি কওঁ পূৰা সেইটাই হয় হয় আৰু পাঁচটা বনাম বুলি কৈছিলোঁ, পাঁচটা হৈ গ'ল। আৰু এনেকৈ গোল কৰি লৈছোঁ, গোল কৰি লৈ এতিয়া ইয়াৰ ভিতৰত চাটুখিনি সোমাই দিম। এয়া পৰঠা কোনে কোনে বনাব নাজানে কমেণ্ট কৰিব, আৰু এদিন ভালকৈ শিকাই দিম যদি নাজানে। আমাৰ ভণ্টিজনীও কিন্তু নাজানে দেই। তাৰপিছত এনেদৰে চাটুখিনি ইয়াতে সোমাই দিছোঁ, আৰু এতিয়া এনেদৰে মুখখন মাৰি দি এতিয়া হাতেৰে যিমান পাৰোঁ সিমান বহল কৰি দি দিছোঁ, নহ'লে মানে পটকৈ বেলি দিলি ফাটি যায়। সেইকাৰণে এয়া দেখিছেনে কি ধুনীয়াকৈ হৈছে, অলপো ফটা নাই চাওক। এয়া মানে কলকাতাত অহাৰ পৰা ইমানে পৰঠা বনাইছোঁ মানে পাৰফেক্ট পৰঠা বনাব পৰা হৈ গৈছোঁ। আগতে ময়ো ইমান জনা নাছিলোঁ। তাৰপাছত এয়া ধুনীয়াকৈ গোল কৰি বেলি ল'লোঁ, অলপ ডাঠ কৰি ৰাখিছোঁ চেম পৰঠাৰ দৰে। তাৰপাছত ইয়াতে প্ৰথমতে অলপমান মানে টাৱাখনত সেকি ল'ম। এয়া দুটা ফাল সেকি লৈ এতিয়া দিম একদম ঘি, একদম দেশী ঘি দেই, মানে আমি গাখীৰ য'ৰ পৰা ৰাখোঁ সেই মানুহজনৰ পৰাই আনো ঘিখিনি, আমাৰ গুণে খায়, সেইকাৰণে একদম ঘি পূৰা বহুত লগাই দিছোঁ। ঘি নিদি ইয়াতে তেল বা ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে, ঘি দিলে বেছি চফ্ট হয়, সেইকাৰণে বেছি ভাল লাগে। এয়া চাওক হৈ গ'ল, নমাই দিলোঁ। এইখন এখন হৈ গ'ল, আৰু এইখন এখন চাওক কিমান ধুনীয়াকৈ ফুলিছে দেখিছেনে। পৰঠা ইমান ধুনীয়াকৈ ফুলিছে মানে কি একদম পাৰফেক্ট পৰঠা বনাইছোঁ দেই। এয়া চাওক কিমান ধুনীয়া ফুলা ফুলা একদম। তাৰপিছত এইখিনি কাৰণে মই পৰঠাৰ লগত খোৱাৰ কাৰণে চাটনিৰ কাৰণে এয়া ৰাতিপুৱাই মই মানে তিয়াই থৈছিলোঁ দালিখিনি, আৰু এতিয়া ইয়াতে নৰসিংহৰ পাত আৰু বিলাহী চিলাহী দি অলপমান ধুনীয়া এটা চাটনি বনাই ল'ম দেই। এয়া এয়া চাওক চাটনিখিনি ইমান ধুনীয়া গোন্ধ ওলাইছে, মানে কি ক'ম আৰু খাওঁ খাওঁ লাগি গৈছে। তাৰপিছত এয়া প্লেটত সাজি ল'লোঁ, আৰু এতিয়া খোৱাহে কথা। এয়া চাওক চাটু পৰঠা একদম ৰেডি, লগত এয়া চাটনি, দালি বটা, ধুনীয়া গোন্ধ, আহা হা হা। এতিয়া খাম আমি। বহুত টেষ্টি দেই। ৱাও বাপ বেটি খাব বহিছে এতিয়া। মানু খাই দিয়া টেষ্টি টেষ্টি। টেষ্টি কোন টেষ্টি টেষ্টি। আৰু খাই বৈ উঠিলোঁহে মাত্ৰ, চাওকচোন ইমান ধুনীয়াকৈ ৰ'দ দি আছিল, আৰু হঠাতে মানে কি আহি গ'ল, একদম চাৰিওফালে অন্ধকাৰ কৰি দিলে, একদম ক'লা ক'লা যেন দিনতে কিবা ৰাতি হৈ গ'ল। চাওকচোন চাৰিওফালে একদম কি হৈ গ'ল, মানে ইয়াৰ বতৰটো একদম ধৰিবই নোৱাৰি। ছেকেণ্ডত মানে ৰ'দ, ছেকেণ্ডত বতাহ ধুমুহা ঢেৰেকণি, ভগৱান কি ক'ম মানে। আৰু গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু এটা ভিডিঅ'ৰ সৈতে লগ পাম, বাই।